নমস্কাৰ মইমা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিসকল পিতৃ মাতৃ হয় বা যিসকল পিতৃ মাতৃ হ'বলৈ গৈ আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো এই চেনেলটোত আপোনালোকে শিশু সম্বন্ধীয় ভিডিঅ'সমূহ চাবলৈ পাব তেনেহ'লে বেছি দেৰি নকৰি আজি মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ বলক যিহেতুকে এতিয়া গৰমৰ দিন আৰু গৰমৰ দিনত প্ৰায় ল'ৰা ছোৱালীবিলাকৰ ডিঙিত গালত মুখত হাতত সকলোতে প্ৰায় ঘামুচি হোৱা দেখা যায় আৰু ঘামুচিৰ ফলত সন্তানটিয়ে ভালদৰে খাব শুব আৰু খেলিব নোৱাৰে সেইবাবে এই ভিডিঅ'টোত আপোনালোকৰ বাবে তেনে সহজ কিন্তু বহুত ইম্পৰ্টেণ্ট টিপছ কেইটামান লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব এক নম্বৰতে ঘামুচি হোৱা ঠাইডোখৰ যিমান পাৰে খোলাকৈ ৰাখিব লাগে কিয়নো বতাহ পালে ঘামুচিবোৰ সোনকালে শুকোৱাত সহায় হ'ব আৰু যিমান পাৰে আপোনাৰ সন্তানটিক কটনৰ কাপোৰ পিন্ধাবলৈ চেষ্টা কৰিব আৰু এইটো মন কৰিব যাতে কাপোৰৰ চাইজটো এক চাইজ ডাঙৰ হয় কিয়নো আহল বহল কাপোৰ পিন্ধালে গাত বতাহ লাগি থাকিব আৰু বতাহ লাগিলে সন্তানটি নাঘামে আৰু নাঘামিলে ঘামুচি হোৱাৰ চান্সটো কম থাকে দ্বিতীয়তে হৈছে বৰফ হয় বৰফ 2-3 টুকুৰামান কাপোৰত মেৰিয়াই লৈ ঘামুচি হোৱা ঠাইকেইডোখৰত লগাই দিব লাগে আৰু এনে কৰিলে সন্তানটিয়ে বহুত আৰাম পোৱাৰ লগতে ঘামুচিবোৰ সোনকালে শুকোৱাত সহায় হয় 3 নম্বৰতে হৈছে নেচাৰেল এল'ভেৰা জেল হয় আপোনালোকৰ ঘৰত যদি এল'ভেৰা গছ আছে তাৰ পৰা কাটি আনি সন্তানটিৰ ঘামুচি হোৱাৰ ঠাইত লগাই দিলে ঘামুচিবোৰ সোনকালে ভাল হোৱাৰ চান্স থাকে আৰু লগতে সন্তানটিয়ে বহুত বেছি আৰাম অনুভৱ কৰিব 4 নম্বৰতে হৈছে তিয়ঁহ হয় তিয়ঁহ টুকুৰা কৰি কাটি ঘামুচি হোৱা ঠাইবোৰত লগাই দিলেও ইয়াৰ পৰা বহুত বেছি আৰাম পোৱাৰ লগতে সোনকালে ঘামুচিবোৰ নাইকিয়া হৈ পৰিব 5 নম্বৰতে হৈছে চন্দন পাউডাৰ হয় চন্দন পাউডাৰ বজাৰৰ পৰা কিনি আনি 1 ঘণ্টাৰ বাবে গোলাপ জল নাইবা পানীত তিয়াই ৰাখি সন্তানটিৰ য'ত ঘামুচি হৈছে তাত 5 মিনিট বা 10 মিনিট সময়ৰ কাৰণে লগাই থৈ ভালদৰে ধুই দিব আৰু এনে কৰিলেও ঘামুচিবোৰ সোনকালে নাইকিয়া হৈ পৰিব লগতে এইটো মন কৰিব যাতে এই পেকটো কেৱল 2 বছৰৰ ওপৰৰ সন্তানসকলৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব 2 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে নহয় মোৰ টিপছ কেইটা যদি অকণমান হ'লেও ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ